আজি আহিলোঁ লগৰজনী ঘৰত বিহু খাবলৈ আৰু দেখিছেনে মই আহিম বুলি কোৱাৰ কাৰণে এটা ব্ৰইলাৰ মাংস মানে মই বাৰু এটা ব্ৰইলাৰ মাংস খাব পাৰিমনে তাই ধুনীয়াকৈ জুইত বনাব লৈছে। আপোনালোকে চাগে ভাবিছে মইনো এই আবতৰীয়া বতৰত কিনো বিহু খাবলৈ আহিলোঁ। এতিয়া যিহেতু দেৱালী হৈ গ'ল, দেৱালীত নেপালীসকলৰ মানে বিহু হয়, যেনেকৈ আমি বিহুত পিঠা পনা বনাওঁ তেওঁলোকেও বনায়। এতিয়া যিহেতু সিহঁতৰ ভাই ফুটা হৈ গ'ল আৰু এই ধুনীয়াকৈ তাই মোক মাংসৰ সৈতে ৰুটি বনাই খুৱাব বোলে। আৰু তাই চাওকচোন ইমানেই বেছি ভাল, মই খাই ভাল পাওঁ কাৰণে এটা লেগ পিচ ৰাখি থৈছে। আৰু তাই কিন্তু বিৰাটেই বেছি ধুনীয়া মাংস বনায়। আৰু ধুনীয়াকৈ এয়া কেঁচা পিঁয়াজ আৰু আলুখিনি ইয়াতে দি ভাজি লৈছে। আৰু এয়া ধুনীয়াকৈ আমাৰ জুইত মাংস সিজি আছে। ফাইনেলি আমাৰ মাংস হৈ গ'ল, এতিয়া মানে খোৱাহে কথা। আপোনালোকে চাগে ভাবিছে কিনো ৰুটি, আৰু এয়া চাওক ৰুটিটো এনেদৰে বনায়, মানে চিয়াল ৰুটি বুলি কয় আৰু গোল গোল টাইপৰ বনায়। আৰু যদিও মানে মিঠা চেনি দি বনোৱা হয়, কিন্তু মাংসৰ লগত খাইহে ভাল লাগে কিয় নাজানো, বিৰাটেই বেছি টেষ্ট।